Hello everyone, welcome back to our YouTube channel. সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থাকক তাৰে কামনা কৰিছো। দেৰিকৈ হলেও নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৰে জীৱন ৰঙীন হৈ পৰক তাৰে কামনা কৰিছো আৰু মানুহৰ জীৱনত দুখ সুখ থাকিবই। মইতো সদায় কৈ থাকো মানুহৰ জীৱনত দুখ সুখ দুইটাই প্ৰয়োজন, কাৰণ দুখ যদি নাথাকে আমিনো সুখ কেনেকৈ চিনি পাম। গতিকে দুখ সুখ দুইটাই থাকিব আৰু তেনেকৈ আসলতে জীৱনটো আগুৱাই যাব লাগে। আৰু বিহু বুলি ভিডিঅ' কৰাই নহলে আৰু বিহুৰ একো বিশেষ নাছিল, যেহেতু দেউতা ঢুকুৱা ছমাহ হৈ গৈছেহে, সেইটো কাৰণেতো পিঠা পনা একো বনাব নোৱাৰি। তেনেকুৱা এইটো বিহু বুলি একোৱে কৰা হোৱা নাছিলে আৰু সেইটো কাৰণে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। হয়তো আপোনালোকে মোৰ চেহেৰাটো পাহৰিলে, বাৰু একো নাই। আজি বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাব ওলাইছোঁ। সেইটো পিঠা পনা একো বনোৱা হোৱা নাছিলে, বিহু একো বিশেষ নাই। তথাপিতো আমাৰ বহুত দিনৰ এটা আশা আছিলে আৰু বিহুৰ দিনতে আমি সেই আশাটো পূৰণ কৰিলোঁ। সেইটো কাৰণে মনটো বহুত বেছি ভাল লাগিলে, কিন্তু দুৰ্ভাগ্যক্ৰমত মই আপোনালোকক ভিডিঅ'হে দিব পৰা নাই। তথাপিতো তাৰ কেইটামান ক্লিপ মই ৰাখিছোঁ, মানে কিনো আমি কাম কৰিলোঁ বিহুৰ দিনত সেইকেইটা আপোনালোকক নিশ্চয় দেখাম। কিন্তু তাৰ আগতে অলপ কিছুমান মনৰ কথা কওঁ বুলি ভাবিছোঁ, যিহেতু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। আচলতে সদায়তো মনটো সদায় একে নাথাকে, মানে মইতো সদায় হাঁহি ফূৰ্তি কৰিয়ে ভিডিঅ'বোৰ দিওঁ, কিন্তু তাৰ মাজতো বহুত দুখ থাকে আৰু সকলোৰে জীৱনত দুখ থাকেই। তথাপিতো সকলোৰে দুখবোৰ বেলেগ বেলেগ আৰু মানুহৰ জীৱনত মানে কাৰোৱে শান্তি নাই। চবৰে কিবা এটা নহয় কিবা এটা দুখ থাকেই, প্ৰত্যেকৰে মানে কিবা এটা নহয় কিবা এটা থাকেই আৰু ঠিক তেনেকৈ আমাৰো মানে সেইটো কাৰণে অলপ দিন ইউটিউবৰ পৰা আঁতৰি আছিলোঁ। কিন্তু ভাবিলোঁ যে ইমান কষ্টত মই মোৰ চেনেলটো গঢ় দিছোঁ, আমাৰ যিখিনি স্মৃতি ইয়াত আছে সেইখিনি যাতে সদায় থাকে, আৰু ভাবিলোঁ যিয়ে নহওক মানুহৰ জীৱনতো দুখ থাকিব, সেই বুলি জানো নিজৰ মন পচন্দৰ কামখিনি কৰিবলৈ এৰি দিওঁ। গতিকে ভাবিলোঁ যে এটা ভিডিঅ' বনাওঁ আৰু এনেকৈ মই আঁতৰি থাকিব নোৱাৰোঁ। আৰু আপোনালোকে আচলতে ইমান মৰম দিছে খুব কম সময়তে, আৰু বিশেষকৈ বহুতে মোক হোৱাটছএপত হওক ইনষ্টাগ্ৰামত হওক বহুতে মেছেজ কৰিছে যে সুধি আছে কিয় মই ভিডিঅ' দিয়া নাই। কিন্তু মোৰ সেইটো কাৰণে বেয়া লাগিলে যে আপোনালোকেতো ৰৈ আছে ভিডিঅ'ৰ কাৰণে, কিন্তু মইহে দিব পৰা নাই। গতিকে ভাবিলোঁ যিয়ে নহওক এটা ভিডিঅ' আপোনালোকৰ কাৰণে বনাওঁ আৰু কি কাৰণত ভিডিঅ' দিয়া নাছিলোঁ সেই কথাখিনিও কওঁ। দুখ থাকিবই, গতিকে দুখখিনিক লৈ যদি আমি বহি থাকোঁ তেতিয়া জানো নহ'ব নহয়। দুখখিনি যদি ভাবি থাকোঁ মানে জীৱনটো তেনেকৈ থাকিয়ে যাবগৈ। সেইটো কাৰণে সেইবোৰ দুখবোৰ ছাইডত ৰাখি ভাবিলোঁ মই মোৰ পচন্দৰ কামখিনি কৰি যাওঁ, লগতে প্ৰত্যেকটো দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যেনেকৈ আগতে কৰি আহিছিলোঁ তেনেকৈ মই কৰি যাম। সেই বুলিয়ে আজি ভিডিঅ'টো বনাব ল'লোঁ। হ'লেও আজি একো বিশেষ নাই, তথাপিতো ভাবিলোঁ যে কথাখিনিও কৈ দিওঁ আৰু আমিনো কি বিশেষ কাম কৰিছিলোঁ সেইখিনিও আপোনালোকক দেখুৱাম। বিহু বুলি আচলতে এটা বিশেষ কাম কৰিলোঁ আৰু সেইটো আশা আমাৰ ঘৰখনৰ সকলোৰে আছিলে। আমি এখন আশ্ৰমত যোৱাৰ কথা ভাবি আছিলোঁ, আমাৰ বোকাখাটতে আছে আশ্ৰমখন, আমি তালৈকে যোৱাৰ কথা ভাবিছিলোঁ। আৰু মানে সেইখন বিহুৰ দিন যিহেতু, আৰু বিহুৰ দিনত সেই আশ্ৰমত থকা শিশুসকল ঘৰলৈ গৈছিলে আৰু সেইটো কাৰণে আমি আশ্ৰমলৈ যাব নোৱাৰিলোঁ। তথাপিতো আমি যাম, কিন্তু আমি আশ্ৰমত দিবৰ কাৰণে আমি বিহুত মানে আশ্ৰমৰ শিশুসকলক দিবলৈ আমি কিছুমান কাপোৰ কিনিছিলোঁ। আমাৰ সামৰ্থ্য অনুযায়ী আমি 84 যোৰ আমি কাপোৰ কিনিছিলোঁ। বিহু বুলি আমি উপহাৰ দিবৰ কাৰণে আমি কাপোৰ কিনিছিলোঁ, কিন্তু আমি আশ্ৰমহে যাব নোৱাৰিলোঁ, কাৰণ সেইকেইদিনত সেই আশ্ৰমত থকা যিসকল ল'ৰা ছোৱালী আছে সেইসকল ঘৰলৈ গৈছিলে আৰু সেইটো কাৰণে আমি সেইখিনি কাপোৰ আশ্ৰমত দিবগৈ নোৱাৰিলোঁ। তথাপিতো আমাৰ ওচৰে পাঁজৰে এনেকুৱা বহুত মানুহ আছে যাৰ মানে থাকিবলৈ ভালদৰে ঘৰ এখনো নাই। মানে কি ক'ম আপোনালোকক, মোৰ সেইদিনা দেখি বহুত বেয়া লাগিলে। ভিডিঅ' কৰিছিলোঁ কিন্তু মই দিব নোৱাৰোঁ, কাৰণ মানে মোৰ নিজৰে বেয়া লাগিলে, মানে সেইটো কাৰণে মই নিদিওঁ ইয়াত। আমি গৈছিলোঁ আমাৰ এইখিনিৰে ওচৰতে হয়, কুঁহিয়াৰবাৰী বুলি কয়, সেইখিনিত মানুহৰে ঘৰ, মানে দুটা ফেমিলি থাকে একেলগে। আৰু ইমানেই মানে দেখি বেয়া লাগিলে ঘৰখনত। আচলতে কাপোৰৰটো দূৰৰ কথা, কিন্তু ভালদৰে ঘৰখনত চালি এখনো নাই, আনকি যিটো এখন মানে মানুহকেইটা আৱৰি থাকিবৰ কাৰণে ঘৰখন যেনেকৈ থাকিব লাগে সেইটো অৱস্থাটো নাই। খুব বেয়া লাগিলে দেখি, মানে একেটা ৰুমতে বনোৱা কনোৱা খোৱা বোৱা মানে চব, আৰু দেখি অকণমান বেয়া লাগিলে। মানে মই যিটো দেখি আহিছোঁ সেইটো হয়তো আপোনালোকক মই বুজাব পৰা নাই। আৰু আমি যিখিনি কাপোৰ আশ্ৰমত দিম বুলি কিনিছিলোঁ সেই কাপোৰখিনি আচলতে এতিয়া বৰ্তমান আমাৰ ওচৰতে এনেকুৱা বহুত মানুহ আছে যাৰ
পিন্ধা মানে কাপোৰৰ কথাটো দূৰৰে মানে থাকিবলৈ ভালদৰে ঘৰখনো নাই সেই সকলকে আমি সেই কাপোৰখিনি বৰ্তমান দিলো হলেও এতিয়াও তাৰে প্ৰায় কিছুমান কাপোৰ আছে সেইখিনি আমি ভালদৰে ৰাখিছো আসলতে এইটো সিদ্ধান্ত আমি ঘপকে এইটো কাৰণে ললো মা এদিন গোলাঘাট গৈছিলে বজাৰ কৰিবৰ কাৰণে আৰু তেতিয়া মানে ওচৰতে যেতিয়া বজাৰ কৰিছে তেতিয়া মানে ওচৰতে এজন মানে ল'ৰা আহি পেলাই মানে মাক খুব জোৰ কৰিছে কিবা এটা লাগে মায়ে পইচা দিয়াৰ পাছতো মানে আকৌ জোৰ কৰিছে মানে হয়তো কাপোৰৰ কাৰণে মানে পিন্ধিবলৈ ভালদৰে কাপোৰো নাই তাৰ পিছত মায়ে কি কৰিলে মায়ে মানে মনটোতে ভাবিলে যে ইমান মানে আমিতো প্ৰত্যেক দিনাই নিজৰ কাৰণে বিশেষ দিনতো আমি কাপোৰ কানি কিনো গতিকে এইটো বিহুত আমি নিজৰ কাৰণে একো নলৈ তেনেকে আমাৰ মানে সমাজৰ বা এনেকুৱা সৰু সৰু কিছুমান ল'ৰা ছোৱালীক যদি দিব পাৰো তেন্তে কিমান ভাল লাগিব আৰু সেইটো বুলি ভাবি মায়ে তেনেকৈ ঘপককে সিদ্ধান্তটো ল'লে আৰু 84 জোৰ কাপোৰ মায়ে কিনিলে আৰু তাতে গোলাঘাট টাউনতে প্ৰায় 4-5 জন মান ল'ৰা ছোৱালীক সেইখিনিত দি আহিলে আৰু বাকি কিজোৰ যিকিজোৰ আছিল আমি আশ্ৰমত দিম বুলি ভাবিছিলো কিন্তু আশ্ৰমলৈতো যাব নোৱাৰিলো যেহেতু ল'ৰা ছোৱালীখিনি ঘৰলৈ গৈছিলে আৰু সেইটো কাৰণে আমাৰ ওচৰতে থকা কিছুমান ল'ৰা ছোৱালীক মানে আমাৰ অকনমান আমাৰ পৰা আঁতৰত যিসকল আছে যাৰ তেনেকৈ কাপোৰ মানে বিহুৱে হওক বা এনেকুৱা বিশেষ দিনত কিনিব পৰা সামৰ্থ্য নাছিলে সেই সকলক আমি দিলোগৈ হয় এইটো সঁচা কথা যে তেওঁলোকৰ তেনেকুৱা এটা অৱস্থাত আমি সদায়তো দিব নোৱাৰো কিন্তু হলেও এনেকুৱা যদি বিশেষ দিনত কিবা এটা অকনমানিকে হলেও যদি আমি কিবা এটা দিব পাৰো সেইটো আসলতে বহুত বেছি মানে শান্তি দিয়ে কাৰণ কি আমিতো প্ৰত্যেক দিনাই বা প্ৰত্যেকটো বিশেষ দিনতে আমি কাপোৰ কানি লৈ থাকো কিন্তু তেনেকে তেওঁলোকেতো সেইবোৰতো ভাবিবই নোৱাৰে আসলতে আৰু সেইটো বুলি ভাবিয়ে আসলতে আমি সিদ্ধান্তটো ললো ভিডিও নিদিও মই যিসকলক আমি কাপোৰ দিবলৈ গৈছো সেইবোৰ মই ভিডিও নিদিও কাৰণ এইবোৰ দেখুৱাবলৈও ভাল নালাগে কিন্তু কাপোৰখিনি আপোনালোকক অকনমান গোটেইখিনিটো দেখাব নোৱাৰো তাৰে কিছুমান কাপোৰ আপোনালোকক দেখুৱাম যিহক আমি যেনেকুৱা কাপোৰ আসলতে পিন্ধো তেনেকুৱা কাপোৰে দিছো এনেকুৱা নহয় যে মানে যিটি কাপোৰ দিছো একদম নতুন কাপোৰ আমি দিছো নতুন 84 জোৰ কাপোৰ দিছো আৰু খুব সোনকালে আমি আশ্ৰমলৈ যাম আশ্ৰমত যেতিয়া যাম তেতিয়াতো আপোনালোকক নিশ্চয় দেখাম মানে মোৰ খুব মন যায় আশ্ৰমত যাবলৈ আমাৰ ঘৰৰ সকলোৰে চিন্তাধাৰাটো একে বুলি ক'লেও বেয়া নহয় আৰু বিশেষকৈ মোৰ শাহুমা মানে এইবোৰ ক্ষেত্ৰত মানে খুব দয়ালু হয় মা আৰু মা মনলৈ মানে প্ৰায় এনেকুৱাবোৰ কথা আহি থাকে ঠিক তেনেকে মোৰ মানুহজন হওক বা মই বা ভাইটি আমাৰ সবৰে মানে একেটাই সপোন আৰু সেইটো কাৰণে আমি এবাৰ বিহুত আমি নিজৰ কাৰণে একো নলৈ তেনেকৈ আমি সৰু ল'ৰা ছোৱালীৰ কাৰণে কাপোৰখিনি কিনিলো আৰু দিবলৈ পাই সঁচাকে বহুত বেছি ভাল লাগিছে কাৰণ আমি আগতে এযোৰ কাপোৰৰ কাৰণে সৰুতে আমি যিমান হুলস্থুল কৰো কিন্তু তাহাঁতিতো এইটো বুজিয়ে নাপায় যে তাতে খুজিলেও মানে কেনেকৈ আনি দিব গতিকে আমি বিহুৰ দিনতে তাহাঁতক দিবলৈ পাই সঁচাকে বহুত বেছি ভাল লাগিলে আৰু সদায় যাতে এনেকৈ আমি নিজৰ লগতে সমাজৰ আন 10 জনকো যাতে এনেকৈ কিবা এটা তেওঁলোকৰ প্ৰতি যাতে কিবা এটা সহায় কৰিব পাৰো বা অকনমান হাঁহি বিৰিঙাব পাৰো তাৰ কাৰণে আপোনালোকে সদায় আশীৰ্বাদ কৰিব আৰু ইমান দিন যে ভিডিও দিব পৰা নাই হেতু আপোনালোকক জনাও যেহেতু আপোনালোকৰ লগত মই সকলোখিনি কথাই শেয়াৰ কৰো আৰু এটো যদি নকওঁ তেতিয়া মোৰ নিজৰে অকনমান বেয়া লাগিব আৰু বহুতে সুধি আছে যে কি কাৰণত ভিডিও দিয়া নাই বহুতে মানে বহুত কিবা কিবি ভাবিছে গা বেয়া নেকি এনেকৈ বহুতে সুধিছে যে ইউটিউব চেনেল এৰিয়ে দিলা নেকি বহুতে এটো সুধিছে কিন্তু হেতু নহয় মই ইউটিউব চেনেলটো এৰি দিব নোৱাৰো কাৰণ মই বহুত কষ্ট কৰি এই চেনেলটো গঢ় দিছো লগতে বহুতখিনি স্মৃতি জড়িত হৈ আছে আৰু হেতু কেতিয়াও মানে হ'ব নোৱাৰে মই দেৰিকৈ হলেও ভিডিওখিনি দি থাকিবলৈকে চেষ্টা কৰিম আসলতে ইমান দিন ভিডিও দিয়া নাছিলো কাৰণ যেনেকৈ মই হাঁহি ফুৰ্তি কৰি থাকো তাৰ আৰতো আসলতে আমাৰ বহুতখিনি দুখো আছে সকলোৰে জীৱনত দুখ থাকে কিন্তু দুখবোৰ আসলতে বেলেগ প্ৰথম কথা হ'ল বহুতে সুধি থাকে মোৰ হাজবেণ্ডে কি কৰে মই আপোনালোকক এটা ভিডিও জনাইছিলো মোৰ হাজবেণ্ডে কি কৰে যদি বহুতে হয়তো সেই ভিডিওটো চোৱা নাই যদি নাই চোৱা ডেসক্ৰিপচনত মই লিংকটো দি দিম তথাপিও আজি কৈ দিও আসলতে হাজবেণ্ডে কৰি আছিলে আজি আমি প্ৰায় 6-7 মাহৰ আগত আমি শিৱসাগৰত আছিলো শিৱসাগৰতে আমি ভাড়া ৰুম লৈ আছিলো যেহেতু হাজবেণ্ডে তেতিয়া শিৱসাগৰত কৰি আছিলে অইল প্ৰাইভেট সেক্টৰত কৰি আছিলে তাৰ পিছত তাত কৰি থকা অৱস্থাতে দেউতাৰ এনেকুৱা এটা
ঘটনা হ'ল যাৰ কাৰণে আমি আহিবলগীয়া হ'ল দেউতা ঢুকালে আৰু দেউতা ঢুকোৱাৰ পাছত আমি এতিয়া বৰ্তমান ঘৰতে আছোঁ আৰু হাজবেণ্ডৰো স্লিপ ডিস্কৰ প্ৰব্লেম আছে কঁকাল বিষ মই আপোনালোকক ভিডিঅ'ত আগতে জনাইছোঁ হয়তো আজি 4-5 মাহ আগত ভিডিঅ'ত জনাইছিলোঁ সেইবোৰ কাৰণতে আচলতে সেই কামটো বৰ্তমান এৰি দিবলগীয়া হ'ল এতিয়া ঘৰতে আছোঁ আৰু সেইবোৰকে লৈ মানে আমি অকণমান চিন্তাও কৰিছোঁ কাৰণ কিয় ধুন্দুন যিহেতু ডাঙৰ হৈ আহিছে আৰু এটা কাম বহুত প্ৰয়োজন দেউতাও ঢুকালে গতিকে কাম এটাতো বহুত প্ৰয়োজনেই হয় তথাপিও বাৰু সেইবোৰকে আচলতে চিন্তা কৰি অকণমান মন চনবোৰ বেয়াও লাগে কেতিয়াবা ভাবি আছোঁ কি হ'ব কি নহ'ব সেইবোৰৰ কাৰণে আচলতে ভিডিঅ' একদম বনাবলৈ মন যোৱা নাছিলে তথাপিতো ভাবিলোঁ যে নাই ভিডিঅ' মই এৰি দিব নোৱাৰোঁ ভিডিঅ' বনাই থাকোঁ যি হয় দেখা যাব আৰু ভগৱানে যেনেকৈ নি থাকে তেনেকৈ গৈ থাকিম সেয়াই আৰু বাকী যিহেতু আপোনালোকে চাগে মোৰ ভিডিঅ'বোৰ দেখিছে আমি খুব কম ফুৰিবলৈ যাওঁ বেছিকৈ মানে বেছিভাগ ঘৰতে থকা হয় খুব কম ফুৰিবলৈ যাওঁ আৰু য'তেই যাওঁ দেখুৱাওঁৱে আপোনালোকক এইটো নহয় যে আমাৰ ফুৰিবলৈ যাবলৈ জেগা নাই বা ফুৰিবলৈ যাবলৈ আমাৰ অসুবিধা তেনেকুৱা একো নহয় কিন্তু ক'ৰবাত যাবলৈও আচলতে মন নাযায় সব সময়তে ঘৰতে আচলতে বেছি ভাল লাগে আৰু ঘৰখন এৰিও দিব নোৱাৰোঁ যিহেতু ঘৰত মানুহো নাথাকে আৰু মাক এৰিটো অকলে যাবও নোৱাৰোঁ মা অকলশৰীয়া হৈ যায় সেইটো কাৰণে আচলতে ঘৰতে আমি বেছিভাগ থাকোঁ তথাপিতো য'ত যাওঁ ভিডিঅ'টো কৰি দিওঁৱেই আপোনালোকক সেইটো কাৰণে ঘৰত থাকিও একো বিশেষ দেখাবলগীয়াও একো নাছিলে সেইটো কাৰণে বহুত দিন হৈ গ'ল ভিডিঅ' দিব পৰা নাই হ'লেও আজিৰ পৰা মই কণ্টিনিউ কৰিম বুলি ভাবিছোঁ কাৰণ ভিডিঅ' দিব লাগিব কাৰণ বহুতে কৈ থাকে কিয় ভিডিঅ' দিয়া নাই আৰু আপোনালোকে মানে ইমান মৰম দিছে আৰু মানে দুদিনমান দেৰি হ'লে আপোনালোকে সোধে গতিকে ভিডিঅ' দি থাকিম সদায় চাই থাকিব আৰু আপোনালোকে মৰম কমকৈ দিছে কিবা ভুল হৈছে চাগে বা কিবা বেয়া দেখিছে হয়তো সেইটো কাৰণে আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই আগৰ দৰে চ' মই সেইটোৱে ক'ব বিচাৰিম যে ভিডিঅ'বোৰ চাই থাকিব যিয়ে দেখাওঁ চাব যদি বেয়া পায় তেতিয়া জনাব ভাল কৰিবলৈ চেষ্টা কৰিম কিন্তু এনেকৈ মৰম নিদিয়াকৈ নাথাকিব বাকী আৰু আমি কি বিশেষ কাম কৰিছিলোঁ সেইটো আপোনালোকক ক'লোৱে তাৰ অকণমান ভিডিঅ' ক্লিপ মই ৰাখিছিলোঁ ইয়াতে এড কৰি দিম আপোনালোকে চাই লাগিব বহুত দিনৰে এটা আশা পূৰণ কৰিবলৈ পাই সঁচাকৈ বহুত বেছি ভাল লাগিলে নিজকে আত্মসন্তুষ্টি লাভ কৰিছোঁ ধনৰ ধনী নহ'লেও কিন্তু মনৰ দুখীয়া হ'ব নোৱাৰোঁ নিজৰ মুখপত্ৰত প্ৰকাশ কৰিও কাৰোবাৰ বাবা ল'ব নিবিচাৰোঁ উদ্দেশ্য মাথো এটাই নিজৰ লগতে যাতে আন 10 জনৰ মুখতো হাঁহি বিৰিঙাব পাৰোঁ আমি আমাৰ সামৰ্থ্য অনুযায়ী আমি যেনেকৈ পাৰিছোঁ তেনেকৈ 84 যোৰ কাপোৰ বিহুৰ উপহাৰ হিচাপে দিবলৈ পাই সঁচাকৈ বহুত বেছি নিজকে সুখী অনুভৱ কৰিছোঁ আৰু ইয়াত ফ্ৰক আছে তাৰপিছত গৰম দিনত পিন্ধিব পৰাকৈ গেঞ্জি স্পৰ্টিং পেণ্ট সকলোখিনি আছে আৰু ইয়াত গোটেইখিনি নাই দেখুওৱা যিহেতু গোটেইখিনি দেখুৱাটো সম্ভৱো নহয় সেইটো কাৰণে কিছুমানহে দেখাইছোঁ আৰু এই ফ্ৰককেইটা যে দেখিছে অকণমানি ফ্ৰককেইটা কিন্তু বৰ মৰম লগা এইবাৰ বিহুত একেবাৰে ভাল লগা নাছিলে যিহেতু এইবাৰ দেউতাও নাই সেইটো কাৰণে আমি এনেকুৱা এটা সিদ্ধান্ত ল'লোঁ আৰু বহুত বেছি ভাল লাগিলে আশ্ৰম কিন্তু যোৱা নহ'লে তথাপিও যেতিয়া আমি আশ্ৰম যাম তেতিয়া আপোনালোকক নিশ্চয় দেখাম আৰু যিসকলক আমি কাপোৰখিনি দিলোঁ তেওঁলোকক মই এতিয়া আপোনালোকক নাই দেখুওৱা কিন্তু নিশ্চয় তেওঁলোকৰ ওচৰলৈ যদি আমি আকৌ যাম তেতিয়া কিন্তু আপোনালোকক দেখুৱাম এতিয়া একেবাৰে ৰাতিৰ 8টা বাজিলে আৰু ময়ো ৰন্ধা বঢ়াত লাগিলোহি আৰু আজি ৰাতিৰ সাজত আছে মাছ এতিয়া মাছ ফ্ৰাই কৰি আছোঁ বিলাহীৰ লগত মাছৰ জোল বনাম আৰু এইফালে আমাৰ মাছৰ তৰকাৰী ধুনীয়াকৈ উতলি আছে মানে হৈয়ে গ'ল আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ যিহেতু আজি ভিডিঅ' বেছি কৰিবই পৰা নাই আৰু আজি ৰাতিৰ সাজত কি আছে থালিখন এবাৰ দেখাই লওঁ আজি আছিলে বিলাহীৰ লগত মাছৰ জোল আৰু আছে কেৰেলা আলু ভাজি আৰু মাছৰ কণী যিটো মই বহুত বেছি ভাল পাওঁ হাজবেণ্ডে যিহেতু মাছ মাংস নাখায় তাৰ কাৰণে আমলেট বনাই দিলোঁ আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট কৰি জনাব ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ